এইখন আমাৰ গাড়ী AR01D 0301। অঁ, তাকে এতিয়া বৰ্তমান আমি আছোঁ বান্দৰদোৱা ডিক্ৰং নদীৰ পাৰত, আৰু বৰ্তমান সময় হৈছে 8:10 নিশা। আমাৰ আৰবাজৰ এই গাড়ীখন চাবৰ কাৰণে অলপ কাষ্টমাৰ এজন আহি আছে, তো ইমাৰ্জেঞ্চি অহাৰ কাৰণে এই ৰাতিখন নদীৰ পাৰত আমি আহিব লগা হ'ল এই গাড়ীখন ধুবৰ কাৰণে। আমাৰ বৰ্তমান মোৰ লগত আছে আৰবাজ হুছেইন আৰু আমাৰ তৌফিক আহমেদ। আজি কাৰৱাছ বিচাৰি গৈছিলোঁ, কাৰৱাছ ইতিমধ্যে বন্ধ কৰিলে, তো কাৰৱাছ আমি খোলা নাপালোঁ। তাৰ কাৰণে আৰু নিজেই দুজন বন্ধু নিজেই লাগি গৈছে, সিহঁতে নিজেই। আৰু ইমান ৰাতি এই গাড়ী ধোৱা জীৱনত এয়া মোৰ প্ৰথম, আৰু তাৰ কাৰণে এই বস্তুটো এই সময়কণক চিৰস্থায়ী কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। এয়া আমাৰ তৌফিক দা পানী আনি আপোনাৰ নৈৰ পৰা পানী আনি ধুই আছে, আৰু আৰবাজ হুছেইন ক'লা ড্ৰেছ পিন্ধিছে কাৰণে আন্ধাৰত ভালকৈ দেখা যোৱা নাই, কিন্তু ব্যস্ত হৈ আছে গাড়ী ধোৱাত। আৰু আপোনালোকৰো যদি কাৰোবাৰ তেনেকুৱা গাড়ী চাড়ী ধুব লাগে ইমাৰ্জেঞ্চি সময়ৰ কাৰণে ক'ব, আমাৰ এই দুজন ভলণ্টিয়াৰ আছে, অনবৰত ৰেডি আছে, তো তেখেতসকলক আমি পঠিয়াই দিম। এয়া তৌফিক দাই নদীৰ পৰা পানী উঠাইছে আমাৰ ইয়াত ডিক্ৰং নৈ, আৰু সেইয়া বান্দৰদোৱা টাউনটো। এইফালে বান্দৰদোৱা দলং, সেইয়া গাড়ী গৈ আছে, আপোনালোকে অকণ চাব পাৰিছে। আৰু এইফালে আপোনাৰ ট্ৰেইনৰ লাইনটো আছে, কিন্তু আন্ধাৰৰ কাৰণে দেখা যোৱা নাই। আৰু অলপ সময়ৰ পাছত ইয়াৰ পৰা দনিপল এক্সপ্ৰেছখন যাব আমাৰ হাৰমতিৰ পৰা। এইটো নাহৰলগুনৰ পৰা আহে, হাৰমতিত ৰয়, হাৰমতিৰ পৰা ডাইৰেক্ট আপোনাৰ গুৱাহাটী পল্টন বজাৰলৈকে। কিন্তু বৰ্তমানো সময় হোৱা নাই, 8:45 নে কিমান সময় মই গম পোৱা নাই, সিমান সময়ৰ ভিতৰতে আহে। আমি আৰু এইফালে গোটেইটো পানীয়ে নৈত, খৰালি হ'লেও নদী শুকোৱা নাই এতিয়ালৈকে। আৰু ডিক্ৰঙত আপোনাৰ 12 মাহে পানী থাকে, আৰু সেইকাৰণে আপোনাৰ ডিক্ৰঙত আৰু বিশেষকৈ ইয়াত গা ধোৱাৰ যিটো ঘাট বহুত ধুনীয়া। আৰু ইয়াত অহাৰ পৰা মানে কিবা অলপ সাগৰৰ পাৰত থকা যেন ফিল এটা আহিছে। আৰু ফটকা ফুটিছে, দেৱালী সমাগত, গতিকে ৰাইজে এতিয়াৰ পৰাই ফটকা মানে ফুটাই আনন্দ কৰি আছে। সেয়া আপোনালোকে নিশ্চয় শুনিব পাৰিছে, ফটকা শব্দ এইয়া ফুটি আছে, ওপৰত দেখা গৈছে ইয়াৰ পৰা। আৰু আমি ইতিমধ্যে গাড়ীখন ধুই বান্দৰদোৱা টাউনত আহি উপস্থিত হ'লোঁ। তো বান্দৰদোৱা এইফালে টাউনখন এইখন বৰ্তমান সময় বহুত হোৱাৰ কাৰণে আপোনাৰ দোকান পোহাৰ যিমান আছে আধা সংখ্যক দোকান পোহাৰ বন্ধ হৈ গৈছে, আৰু বাকী যিখিনি খোলা আছে সেইখিনি বৰ্তমান চলি আছে। আৰু ইয়াত বহুত দেৰিলৈকে খোলা থাকে। মানুহ যদি দূৰণি মানুহ কোনোবা আহি ইয়াত থাকিব বিচাৰে বা ক'ৰবাত গাড়ী কিবা অসুবিধা হ'লে আছে, ইয়াত কেইবাটাও এনেকুৱা হোটেল আছে, থাকিব পৰা লজ আছে। এইফালে এইটো আপোনাৰ আছে চুৰাইন, এইফালে ডিক্ৰং হোটেল, আৰু এনেকৈ কৰি এইফালেও বহুত আছে থাকিব পৰা হোটেল লজ। আৰু বৰ্তমান বান্দৰদোৱাৰ আটাইতকৈ ডাঙৰ কথাটো কি আপোনালোকে জানেনে? এই যিটো আমাৰ এইটো নেশ্যনেল হাইৱে 15 হয়, তো ইয়াৰ 15ৰ এই ছাইডটো যিটো আপোনালোকে দেখি আছে, এই ছাইডটো সম্পূৰ্ণ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত। ইয়াৰ যিমান আপোনাৰ ৰাজহ আদি সংগ্ৰহ কৰে চব অৰুণাচলত যায়, বা ইয়াৰ যিমান অনুমতি ল'ব লাগে দোকান পোহাৰ এইবিলাকৰ পৰা ধৰি যিকোনো ধৰণৰ মানে কাম কাজ অৰুণাচল চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। আৰু তাৰ সমান্তৰালভাৱে ৰাস্তাৰ বিপৰীত ফালে ইটো পাৰে মানে আপোনালোকক যিটো দেখাই আছোঁ, এইটো হ'ল অসম। আমাৰ এইটো অসম ছাইড বুলি কয়, আৰু এইটো অৰুণাচল ছাইড বুলি কয়। তো আমি বিৰাট মানে এটা ভাল লগা মজা লগা কথা, আমি বৰ্তমান এয়া ৰাস্তাৰ ইটো পাৰে আহিলোঁ মানে আমি অৰুণাচলত বৰ্তমান, আৰু ৰাস্তাৰ সিটো পাৰে গ'লোঁ মানে অসমত। দুয়োখন ৰাজ্যৰ সীমা মাত্ৰ আপোনাৰ এই নেশ্যনেল হাইৱে 15। আৰু আপোনালোকে দেখিছে ইয়াত গাড়ী আপোনাৰ আহি আছে। টাউনখনো ভাল লাগে, যথেষ্ট ভাল লাগে, নিশা হ'লে আৰু ভাল লাগে ইয়াত। আৰু বিশেষকৈ আমাৰ অৰুণাচলৰ যিটো ছাইডটো, ইয়াত আপোনাৰ বিলাতী সুৰাৰ দোকান অধিক। ইয়াত অৰুণাচল চৰকাৰে বহুত বিলাতী সুৰাৰ দোকান ইয়াত লাইচেঞ্চ দি থৈছে। অসম ছাইডতে অলপ কম পাব, কিন্তু অৰুণাচল ছাইডে আপোনাৰ আৰু ইয়াত বিলাতী সুৰাৰ দামো যথেষ্ট কম।
আমাৰ অসমৰ বিলাতী সূৰাতকৈ দাম যথেষ্ট কম। এই ফ্ৰণ্টত এটা বিলাতী সূৰা দোকান এখন দেখিছেই। এইফালে আছে ঢেৰ মানে অৰুণাচল ছাইডটো। গতিকে কোনোবা দূৰণিবতীয়া যাত্ৰী যদি কেতিয়াবা ইয়াত আহি ফচি যাব লগা হয়, গাড়ীৰ কাৰণে হওক বা অন্য কিবা কাৰণত হওক, যাব পৰা নাই নিজৰ গন্তব্যস্থানলৈ, তো তেওঁলোকে ভয় কৰিবলগীয়া কাৰণ একো নাই। ইয়াত আৰামত লজ বা হোটেল কিবা এটা বুক কৰি আৰামত থাকি যাব পাৰিব। খোৱা বোৱাৰো সুব্যৱস্থা ইয়াত আছে। কেইবাখনো ভাল হোটেল ৰেষ্টুৰেণ্ট ইয়াত আছে। তাৰ উপৰিঞ্চি আপোনাৰ ব্যৱসায়িক স্থান হিচাপেও যথেষ্ট উন্নত। ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী আপোনালোকে ইয়াত ল'ব পাৰিব। গতিকে এইফালে আহক, এবাৰ আহি চাই যাওক আমাৰ অসম অৰুণাচল সীমান্তত। আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে অকণ লাইক আৰু শ্বেয়াৰ কৰি দিব। এয়া মোৰ প্ৰথম ব্লগ, গতিকে আপোনালোকৰ পৰা সেইকণ আশা কৰিছোঁ আৰু। ধন্যবাদ।